হেল্ল' বন্ধুসকল পুনৰ স্বাগতম জনাই আহিছোঁ মোৰ ইউটিউব চেনেল RMT A to Z ইনফলৈ। আজি আপোনালোকৰ কাৰণে লৈ আহিছোঁ এটা খুবেই গুৰুত্বপূৰ্ণ ভিডিঅ'। আজিৰ ভিডিঅ'টো হৈছে আৱাস যোজনাৰ যিবিলাক চৰকাৰী গড় আছে, যিবিলাকৰ জিঅ' টেগ হৈ গৈছে, সেইবিলাক জিঅ' টেগ হোৱা গড়ৰ লিষ্ট ইতিমধ্যে আপোনাৰ প্ৰকাশ পাইছে। তো বন্ধু-বান্ধৱীসকল, আপোনালোকৰ গড়ৰ আইডিটো সেই জিঅ' টেগ লিষ্টত আছেনে নাই আপোনালোকে কেনেকৈ চেক কৰিব? তো বন্ধু-বান্ধৱীসকল, সেই ভিডিঅ'টো মই ষ্টেপ বাই ষ্টেপ দেখাম। আপোনালোকে নিজৰ নামটো আছেনে নাই আপোনালোকে নিজে চাব পাৰিব। তো বন্ধুসকল, পলম নকৰি মোৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। পোনপ্ৰথমে আপোনালোকৰ মোবাইলত বা লেপটপত এটা ব্ৰাউজাৰ অ'পেন কৰি ল'ব। লগে লগে আপোনালোকৰ আগত এনেকুৱা এটা ইণ্টাৰফেচ ওলাই আহিব আৰু ইয়াত আপোনালোকে লিখিব লাগিব জিঅ' টেগ হাউচ লিষ্ট আৰু চাৰ্চ বাটনত ক্লিক কৰি দিব। লগে লগে এনেকুৱা চাব আৰু এটা ইণ্টাৰফেচ ওলাই আহিছে আৰু প্ৰথম যিটো লিংক আছে PMAYG পাৰ্মানেণ্ট হোৱাইট লিষ্ট, ইয়াতে ক্লিক কৰি দিব। লগে লগে চাব আৰু এনেকুৱা এটা ইণ্টাৰফেচ ওলাই আহিছে। ইয়াতে লিখা আছে, অলপ স্ক্ৰল ডাউন কৰিব, PMAYG পাৰ্মানেণ্ট হোৱাইট লিষ্ট, প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ, পঞ্চায়ত ৱাজ পাৰ্মানেণ্ট হোৱাইট লিষ্ট, পেৰিয়ৰিটি লিষ্ট এভেইলেবল হিয়াৰ। ইয়াতে আপোনালোকে ক্লিক কৰি দিব আৰু অ'কেত ক্লিক কৰি দিব। লগে লগে চাওক এনেকুৱা এটা ডাঙৰ লিষ্ট আহি পৰিব। এই লিষ্টটো হৈছে সকলো ষ্টেটৰ বাবে। তো বন্ধু-বান্ধৱীসকল, আপোনালোকে কি কৰিব লাগিব চাওক, এইফালে চুকত অল ষ্টেট বুলি লিখা আছে, ইয়াতে ক্লিক কৰিব। ইয়াতে আসাম ক্লিক কৰি দিব। ইয়াৰ তলত আৰু এটা চিলেক্ট অপশ্যন আছে, ইয়াতে ক্লিক কৰিব। আপোনালোকৰ ডিষ্ট্ৰিক্টটো ইয়াতে এণ্টাৰ কৰি দিব। লগে লগে চাওক আৰু ইয়াৰ তলতে আহিছে চিলেক্ট, ইয়াতে ক্লিক কৰি দিব। দি পেলাই আপোনালোকৰ নিজৰ ব্লকটো চিলেক্ট কৰি দিব। ইয়াৰ তলত আৰু এটা অপশ্যন আহিছে চিলেক্ট বুলি, ইয়াতে ক্লিক কৰিব। আপোনালোকৰ নিজৰ যিটো পঞ্চায়ত আছে GP, এইটো আপোনালোকে চিলেক্ট কৰি ল'ব। ইয়াৰ পিছত চাওক এটা ইয়াত সৰুকে কেপচা বোলা আছে, কেপচাটো আপোনালোকে ফিল কৰিব লাগিব। এইটো আছে আপোনাৰ, কেতিয়াবা আপোনাৰ মাইনাছো হ'ব পাৰে, কেতিয়াবা প্লাছো হ'ব পাৰে। ইয়াত চাওক প্লাছ আছে, তো ইয়াতে কৰিব লাগিব 27 + 40 67, এণ্টাৰ কৰি ছাবমিট বটনত ক্লিক কৰি দিব। লগে লগে চাওক নিজৰ যিখিনি আপোনালোকৰ পঞ্চায়তত জিঅ' টেগ হোৱা ঘৰ আছে, গোটেই ঘৰৰ লিষ্টটো আপোনালোকৰ আগত ওলাই পৰিছে। তো বন্ধু-বান্ধৱীসকল, আপোনালোকে ইতিমধ্যে গম পাইছে যে এই জানুৱাৰী মাহত এই গড়ৰ প্ৰথম কিস্তিটো সোমাব। তো বন্ধু-বান্ধৱীসকল, আপোনালোকে এনেকৈ চেক কৰিব। তো যিসকল বন্ধু-বান্ধৱীসকলে এতিয়াও নতুন মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেওঁলোকক কৈছোঁ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবৰ কাৰণে, যাতে পৰৱৰ্তী এনেকুৱাই আপোনালোকৰ ইনফৰ্মেটিভ ভিডিঅ'বিলাক পাবৰ কাৰণে সুবিধা হয়। আৰু যিসকল বন্ধু-বান্ধৱী ইতিমধ্যে মোৰ চেনেলবিলাক ছাবস্ক্ৰাইব কৰি ৰাখিছে, তো সেইসকল বন্ধু-বান্ধৱীক ধন্যবাদ জনাইছোঁ। তো আজিৰ ভিডিঅ'টো ইমানেই।